হেল্ল' গাইজ, আপোনালোক কেনে আছে? মই আশা কৰোঁ আপোনালোক বহুত ভালেই আছে। মই এতিয়া বৰ্তমান মাছ ফ্ৰাই কৰিব লৈছোঁ। এতিয়া মই মাছখিনি হালধি চালধি সানি লৈ ধুনীয়াকৈ ফ্ৰাই কৰিবলৈ বুলি ৰেডি কৰি থৈছোঁ। এতিয়া মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম, ফ্ৰাই কৰি পিনে বনাম। আপোনালোকে দেখিবলৈ পাইছে, মই এতিয়া বৰ্তমান গেছটো জ্বলাই লওঁ, তাৰপিছত মাছখিনি ফ্ৰাই কৰিম। আপোনালোকে মাছ দেখিবলৈ পাইছে, কচ মাছ হয়। কচ মাছখিনি বনাই বিলাহী চিলাহী দি আৰু ধুনীয়াকৈ অকণমান গ্ৰেভি নিচিনাকৈ বনাই পিনি খাম আজি ভাল লাগিব। তো গাইজ, মাছটো এতিয়া ফ্ৰাই হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। মই মাছখিনি ফ্ৰাই কৰিয়ে আছোঁ। এতিয়া লাহেকৈ নমাম আৰু মই মাছ বনাই আছোঁ। বহুত গৰম উঠিছে, গৰমত থাকিব পৰা নাই। এইফালেও ফেন চলাই থৈছোঁ, ওপৰতো ফেন চলি আছে। ইমান গৰমত থাকিব পৰা নাই। তথাপিতো মাছখিনি ফ্ৰাই নকৰাকৈ বনাই খাবলৈ অলপ বেয়া পাওঁ। সেইটো কাৰণে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি পেলাই আৰু মাছটো বনাই খাব লাগিব ভালকৈ, বিলাহী দি পেলাই অকল গ্ৰেভি বনাই খাব লাগিব। বেলেগ কিবা পাত চব্জি অলপ খোৱা হ'লে বাৰু এনেকৈ মিহলাই পিনি খাবলৈ ভাল লাগিলে হয়। এতিয়া এনেকৈয়ে খাই থৈ দিম আৰু কাৰণ কেলৈ গৰম যেনেকুৱা দিছে, বনাম কেনেকৈ, খাম কেনেকৈ, এইবোৰে চিন্তা লাগে। আৰু নিশাটো খোৱাটোতো কষ্টই। দিনততো গৰম, আৰু কোম্পেনীত থাকিলেও বহুত গৰম, ভাল নালাগে। নিজে নিজে বহুত দুৰ্বল হৈ যাওঁ, পূৰা গামি গামি শেষ হৈ যাওঁ। সেইটো কাৰণে একদম অকণমান জলদি বনাই পিনি খাই বৈ অকণমান ফ্ল'ৰৰ ওপৰত গৈ ৰেষ্ট কৰিম বুলি ভাবিছোঁ। এতিয়া মই বৰ্তমান মাছ ফ্ৰাই কৰিয়ে আছোঁ। এতিয়া মাছটো লুটিয়াই লওঁ। এতিয়া মই মাছটো প্ৰায় মাছটো ফ্ৰাই কৰি হৈছে আৰু এতিয়া চব্জিটো লাহেকৈ বনাই সোনকালে, লাহেকৈ নহয় আৰু সোনকালে খৰধৰকৈ বনাই মেলি আৰু খাই বৈ শুই থাকিব লাগে। আকৌ ৰাতিপুৱালৈ শান্তিয়ে নাই, আকৌ যাবই লাগে। গাইজ, ফাইনেলি মোৰ এতিয়া চব্জি হৈ গ'ল। এতিয়া চব্জিটো খাওঁকৈ লাগি গৈছে মোৰ ভাগৰ। একদম ভাতটো খাই ল'ম আৰু এতিয়া ঠিকছে ভাতটো খাই আজি শুই থাকিম আৰু মজা লাগিব। চব্জিটো হৈ গ'ল, এতিয়া আৰু বৰ্তমান ভাতটো বাঢ়ি ল'ম আৰু ভাতটো খাম আৰু শুই থাকিম আৰু একদম টিপটপ লাগিব আজি খাই। হেল্ল' গাইজ, মই এতিয়ালৈ আৰু মোৰ চেনেলটো সামৰিলোঁ, আৰু আপোনালোকলৈ মোৰ বহুত ধন্যবাদ থাকিলে। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ মই বাই বাই।